জীৱনত কেতিয়াও অহংকাৰ নকৰিব, কাৰণ অহংকাৰ কৰি কি লাভ? জীৱন নামৰ গল্পটোৰ এদিন মৃত্যু নামৰ শব্দয়েদি শেষ হ'ব। যদি কাৰোবাক হাতত ধৰিব বিচাৰে তেনেহ'লে গোটেই জীৱনৰ কাৰণে হাতত ধৰিব। সময়ৰ প্ৰয়োজনত হাতত ধৰি মাছ বাটতে হাতেৰি কেতিয়াও গুচি নাযাব, কাৰণ তাৰ সহ্য কৰা অনেক কঠিন। এটা কথা কি জানে? সঁচাটো সঁচা আৰু মিছাটো মিছাৰ কোৱা সাহস থাকিলে আপোনাৰ আত্মীয়স্বজন আৰু বন্ধুৰ অনেক কমি যায়। ভাল পোৱাত এইবোৰ সকলো থাকে: অভিমান, ভুল বুজাবুজি আৰু সৰু সৰু কাজিয়া। কিন্তু এইবোৰ যেতিয়া অতিৰিক্ত হৈ যায় তেতিয়া দুয়োজনৰ মাজত দূৰত্ব বাঢ়ি যায়, আৰু এই দূৰত্বই সম্পৰ্কৰ বান্ধোনবোৰ ভাঙি দিয়ে। যাৰ কাৰণে তোমাৰ চকু পানী ওলাইন, তাৰ কাৰণে চকু পানী ওলাই একো লাভ নাই, কাৰণ সি যদি তোমাক সঁচা ভাল পালে হয় আজি তোমাৰ চকু পানী নোলালে হয়। মানুহৰ সম্পৰ্কবোৰ আৰু আন্তৰিকতাবোৰ ব্যৱসায়িক হৈ গৈছে। আজিকালি মানুহবোৰ তাৰ লগতে সম্পৰ্ক ৰাখে যাৰ লগত সম্পৰ্ক ৰাখিলে লাভ হ'ব। স্থিৰ কেতিয়াও দাসী নহয়, জীৱনসংগী হিচাপে মৰ্যাদা দিয়ক, কাৰণ এসময়ত সি তাৰ মাক দেউতাৰ ওচৰত ৰাজকন্যা আছিল। আপুনি আগ্ৰহ নেদেখালে যি মানুহে আপোনাৰ কথাও চিন্তা নকৰে সেইবোৰ মানুহ আপোনাৰ আপোন নহয়। তাক অযথাৰ বিৰক্ত কৰা বাদ দিয়ক, সিও ভালে থাকক আৰু আপুনিও অকলে থকাৰ অভ্যাস কৰক। সম্পৰ্ক যেতিয়া নতুন হয় তেতিয়া কথা পাতিবলৈ অজুহাত বিচাৰি ফুৰে, আৰু সম্পৰ্ক যেতিয়া পুৰণা হয় তেতিয়া অজুহাত দেখুৱাই আঁতৰি যাবলৈ। এই পৃথিৱীত মানুহৰ ব্যস্ততাটোৰ সকলোৱে থাকে, কিন্তু যাৰ কাৰণে আপুনি মূল্যৱান সি হাজাৰ ব্যস্ততাৰ মাজেও আপোনাৰ কাৰণে সময় উলিয়াই কথা পাতিব। যিজন মানুহক সকলোতকৈ বেছি ভাল পোৱা যায় সিয়ে যদি প্ৰেমানি কৰে তেতিয়া ভাল পোৱাতকৈও বেছি ঘৃণাৰ পোৱা যায়। প্ৰতিটো মানুহেই জীৱনত দুটাৰ গল্প থাকে, এটা সকলোৱে দেখে আৰু আনটো ভিতৰি লুকাই থাকে। জীৱনত নিজৰ ওপৰত ভৰসা ৰাখিলে শক্তিশালী হৈ যাব, আৰু আনৰ ওপৰত ৰাখিলে দুৰ্বল হৈ যাব। দিয়া খলা কাঠি যেনেদৰে প্ৰথমে নিজে জ্বলে তাৰ পিছত অন্যক জ্বলায়, ঠিক তেনেকৈ খঙে মানুহক প্ৰথমে ক্ষতি কৰে তাৰ পিছত অন্যক ক্ষতি কৰে। দুটাৰ সময়তেই তোমাৰ চৰিত্ৰ পৰিচয় পোৱা যায়। যেতিয়া তোমাৰ কাষত একো নাথাকে তেতিয়া তোমাৰ ধৈৰ্য, আৰু যেতিয়া তোমাৰ লগত সকলো থাকে তেতিয়া তোমাৰ ব্যৱহাৰ। তোমাক সকলোৱে পচন্দ কৰিব এইটো ভাবা বাদ দিয়া, কাৰণ তুমি নিজেও সকলো মানুহকে ভাল নোপোৱা। তোমাৰ লগত কোন থাকিব কোন নাথাকে সেইটো ভাবি লাভ নাই, কাৰণ সময় এদিন সকলো দেখা দিব যে তোমাৰ লগত কোন থাকিব আৰু কোন নাথাকে। অতিৰিক্তৰ একোৱে ভাল নহয়, না ভাল পোৱা, না আৱেগ, না বিশ্বাস। ভাবিছিলোঁ যে তোমাৰ ভাল পোৱাই জীৱনটো সলনি কৰি দিব, কিন্তু অৱশেষত তোমাৰ অৱহেলাই মোক বদলাই পেলালে। জীৱনৰ সকলোতকৈ গুৰুত্বপূৰ্ণ বস্তুটোৱে হৈছে ধৈৰ্য, যাৰ ধাৰণ কৰা ক্ষমতাৰ সকলোৱে নাথাকে।